Hello guys, মই গীতাঞ্জলি আজি আপোনালোকৰ কাৰণে আন এটা মেকআপ ভিডিঅ' লৈ আহিছো আশা কৰো আপোনালোকক চাই ভাল লাগিব আজিৰ লুকটো হৈছে দিৱালী মেকআপ লুক আজিৰ এই লুকটো মই কেনেদৰে কৰিলো আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই then please subscribe কৰিব আৰু সাইডত থকা বেল আইকনটো মাৰি দিব যাতে মোৰ ভিডিঅ' সবতকৈ আগত পায় সো বেছি দেৰি নকৰাকৈ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো At first, মই এখন উইপছ লৈছো এইখনে মই মোৰ মুখখন ভালদৰে ক্লিন কৰি লম আৰু মেকআপ কৰাৰ আগত মুখখন ইয়াৰ পিছত মই ইউজ কৰিছো ৰ'জ স্কিন টোনাৰ এইটো স্কিনখন ফ্ৰেশ ক্লিন আৰু হাইড্ৰেট কৰে তাৰ পিছত মই ভেজলিন লগাই লৈছো লিপছৰ কাৰণে বহুত ভাল তাৰ পিছত মই এপ্লাই কৰিছো ময়শ্চাৰাইজাৰ লোশন এতিয়া উইন্টাৰ সিজন আহি গ'ল সো ময়শ্চাৰাইজাৰ মাস্ট বি লগাবই লাগিব এইটো ময়শ্চাৰাইজাৰ মই বহুত ভাল পাওঁ লগাই তাৰ পিছত মই ইউজ কৰিছো নাইকা প্ৰেমিয়ামৰ ফেস প্ৰাইমাৰ এই প্ৰাইমাৰটো ভেলভেটি স্মুথ এণ্ড স্কিনখন বহুত হাইড্ৰেট কৰে মই বহুত ভাল পাওঁ লগাই ইয়াৰ পিছত মই ইউজ কৰিছো Maybelline New York Fit Me ফাউণ্ডেশ্যন আৰু মোৰ শেড হল 230 নেচাৰেল বাফ নৰমালি টু অইলি স্কিনে ইউজ কৰিব পাৰে এইটো ফাউণ্ডেশ্যন ভাল হয় এটা নেচাৰেল লুক দিয়ে মই ডটতকে লগাই লৈছো তাৰ পিছত এটা ব্লেন্ড বিউটি ব্লেন্ডাৰ দি ভালকে ব্লেন্ড কৰি লম ভালদৰে ব্লেন্ড কৰি লব ইয়াৰ পিছত মই ইউজ কৰিছো ফিট মি কনসিলাৰ শেড হৈছে 25 মিডিয়াম হাই এৰিয়াবোৰ হাইলাইট কৰাত হেল্প কৰে আৰু মই মোৰ বেছি ডাৰ্ক সাৰ্কেল নাই সো মই হাইলাইট হিচাপে ইউজ কৰিছো মই হাই এৰিয়াবোৰত এপ্লাই কৰিম নোচৰ ওপৰত ফৰহেডৰ ওপৰত তাৰ পিছত সেম বিউটি ব্লেন্ডাৰ দি মই ভালদৰে ব্লেন্ড কৰি লম ব্লেন্ডটো ভালকে কৰিব লাগে তাৰ পিছত লুজ পাউডাৰ দি কনসিলাৰ কৰা ঠাইখিনি সেট কৰি লম ভালদৰে ইয়াৰ পিছত মই ইউজ কৰিছো সুগাৰৰ মিনি ব্ৰঞ্জাৰ পেলেটখন এজ এ কন্ট্ৰোৰ পেলেট মই বহুত লাইটকে কন্ট্ৰোল কৰিছো মই বেছি ডাৰ্ক কন্ট্ৰোলটো ভাল নাপাওঁ তো মই এনেকে কন্ট্ৰোল কৰি লৈছো তাৰ পিছত মই ইউজ কৰিছো মিনি ব্লাশ পেলেটখন মই ব্লাশ লগাই বহুত ভাল পাওঁ মানে লাইটকে লগাই লৈছো তাৰ পিছত আইশ্যাডোৰ কাৰণে মই এটা মই পিংক কালাৰ এপ্লাই কৰি লম এটা ক্ৰিজ লাইন বনাই লম দুয়োটাতে ভালকে মই ক্ৰিজ লাইন বনাই লৈছো চাও তাৰ পিছত মই এটা ব্লেন্ডিং ব্ৰাশেৰে ভালদৰে ব্লেন্ড কৰি লম ক্ৰিজ লাইনটো মই ভালদৰে ব্লেন্ড কৰি লম ইয়া চাও এটা বহুত ইজি আই লুক কৰিম মই কিন্তু দেখাত বহুত ভাল লাগিব তাৰ পিছত মই এটা গোল্ডেন শিমৰি শেড লৈ মই আইলিডৰ ওপৰত লগাই লৈছো মই ব্লেন্ড কৰা নাই জাস্ট পেষ্ট কৰিছো চাব পাৰে মই জাস্ট পেষ্ট কৰি আছো ব্লেন্ড কৰা নাই তাৰ পিছত মই ৱেট এণ্ড ৱাইল্ডৰ আইব্ৰ পেন্সিলেৰে মই আইব্ৰৰ শেডটো দিম আৰু এই আইব্ৰ পেন্সিলটো বহুত ভাল হয় এটা নেচাৰেল লুক দিয়ে এয়া চাওক মই এটা শেড দি আছো
তাৰ পিছত মই সেম পিংক কালাৰটো লৈ আইছৰ লোৱাৰ লেছ লাইনত এপ্লাই কৰিছোঁ ভালদৰে ব্লেন্ড কৰি লৈছোঁ তাৰ পিছত মই ব্ল্যাক কালাৰটো লৈ ভালদৰে ব্লেন্ড কৰি লৈছোঁ তাৰ পিছত মই গ্লিটাৰ প্লেটৰ পৰা গোল্ডেন গ্লিটাৰটো মই লৈ লিডৰ ওপৰত ভালদৰে এপ্লাই কৰি ল'ম এটা গ্লিটাৰী লুক আহিব তাৰ পিছত মই ইউজ কৰিছোঁ হাইলাইট মই হাই পইণ্টবিলাকত হাইলাইট কৰিম লিপছৰ কাৰণে মই ইউজ কৰিছোঁ মেট লিকুইড লিপষ্টিক এই কালাৰটো এটা ৰেড হয় আৰু ৰেড কালাৰ মই বহুত ভাল পাওঁ এট লাষ্ট মই ইউজ কৰিছোঁ সুইট বিউটিৰ সেটিং স্প্ৰেটো এই স্প্ৰেটো বহুত ভাল হয় মেকআপটো লং লাষ্টিং কৰে আৰু মেকআপ সেট কৰাত বহুত হেল্প কৰে and this is my final look guys আশা কৰোঁ আপোনালোকক এই মেকআপ লুকটো ভাল লাগিলে আপোনালোকো এনেদৰে দিৱালীত এটা ইজি মেকআপ কৰিব পাৰে এটা গ্লোই মেকআপ লুক বহুত ইজি হয় মেকআপটো মই বহুত সিম্পলি কৰিছোঁ মেকআপটো আপোনালোকেও কৰিব পাৰে বহুত ইজি হয় আপোনালোকক যদি মোৰ এই মেকআপ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকক যদি ভাল লাগিলে তেন কমেণ্টত জনাব কেনেকুৱা লাগিলে